নমস্কাৰ মৰমৰ ল'ৰা ছোৱালীসকল, তোমালোকে ভালে আছানে? আছা ন? তো আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং 2ত থকা ফুলৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তোমালোকে মন দি শুনি থাকিবা আৰু চাই থাকিবা দেই। তো তোমালোকে ফুল গছ দেখা পাইছানে? ফুল দেখা পাইছানে? তোমালোকৰ ঘৰত আছেনে ফুল গছ? আছে ন? কি কি ফুল গছ আছে? জবা ফুল আছে, হয়নে? আৰু নাৰ্জী ফুল আছে, আৰু তগৰ ফুল আছে। আচ্ছা, ঠিক আছে। তো তোমালোকে ক'ব পাৰিবানে এইকেইটা ফুল কি ফুল হয়? এইটো চোৱাচোন, কি ফুল? জবা ফুল, হয়নে? আচ্ছা, এইটো কি ফুল? নাৰ্জী ফুল। এইটো কি ফুল? তগৰ ফুল। এইটো কি ফুল হয়? পদুম ফুল। ভেৰি গুড। এইটো কি ফুল হয়? কোৱা? এইটো হয় ৰজনীগন্ধা ফুল। ঠিক আছে। তো তোমালোকৰ ঘৰত কি কি ফুল আছে? জবা ফুল আছে, নাৰ্জী ফুল আছে, আৰু তগৰ ফুল আছে নে? আচ্ছা, আমি আৰু কেইটামান ফুলৰ বিষয়ে জানিম। ঠিক আছে। তো আমাৰ পৰিৱেশত বিভিন্ন ৰঙৰ আৰু বেলেগ বেলেগ গন্ধ থকা বা নথকা ফুল ফুলে। ঠিক আছে, যেনে গোলাপ ফুল, তগৰ ফুল, ৰজনীগন্ধা ফুল, নাৰ্জী ফুল। এইকেইটা গন্ধ থকা ফুল। এইকেইটা হ'ল গন্ধ থকা ফুল। বুজি পাইছা? কি কি? গোলাপ ফুল, তগৰ ফুল, ৰজনীগন্ধা ফুল, নাৰ্জী ফুল। এইকেইটাৰ গন্ধ আছে। ঠিক আছে। আৰু আনহাতে জবা ফুল, অপৰাজিতা ফুল, নয়নতৰা ফুল, এইকেইটাৰ গন্ধ নথকা ফুল, মানে এইকেইটাৰ গন্ধ নাই। ঠিক আছে, বুজি পাইছা? তোমালোকে গম পালাই কোনবিলাক ফুলৰ গন্ধ থাকে আৰু কোনবিলাকৰ নাথাকে। ঠিক আছে। তো এতিয়া বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ ফুল ফুলে। ঠিক আছে। তো একেটা ফুল আমি গোটেই বছৰটোত নাপাবও পাৰোঁ, হয় না নাই? তো নাৰ্জী ফুল কেতিয়া পোৱা যায়? নাৰ্জী ফুল আমি শীতকালত পাওঁ, হয়নে? তো এতিয়া জানো আহা কোনটো ফুল কোনটো ঋতুত পোৱা যায়। ঠিক আছে। তো ডালিয়া ফুল, নাৰ্জী ফুল, এইবিলাক ফুল আমি কেতিয়া পাওঁ? শীতকালত পাওঁ। ঠিক আছে। কপৌ ফুল, তগৰ ফুল, এইবিলাক ফুল আমি বসন্তকালত পাওঁ। ঠিক আছে। তো আন কিছুমান ফুল আছে গোটেই বছৰটোৱে পোৱা যায়, গোটেই বছৰ ধৰিয়ে ফুলটো ফুলি থাকে। ঠিক আছে, যেনে জবা ফুল, হয়নে? তো কিছুমান ফুল আকৌ ৰাতিহে ফুলে। ঠিক আছে, ৰাতিহে ফুলিব, দিনত নুফুলে। কি কি ফুল আছে? শেৱালি ফুল আছে আৰু ৰজনীগন্ধা। এই দুটা ফুল ৰাতিয়ে ফুলে, আৰু আছে বহুত কেইটা। তো এই দুটা ফুল ৰাতিয়ে ফুলে। ঠিক আছে। তো কিছুমান ফুল আকৌ পানীতহে ফুলে। বুজি পাইছা নে নাই? কিছুমান ফুল আকৌ পানীতহে ফুলে, যেনে পদুম ফুল। ঠিক আছে, ভেট ফুল, এইবিলাক ফুল পানীতহে ফুলে। বুজি পাইছা? তো আজি আমি কি কি শিকিলোঁ? আজি আমি কেইটামান ফুলৰ নাম শিকিলোঁ, হয় না নাই? ফুলৰ নাম শিকিলোঁ, আৰু গন্ধ থকা আৰু নথকা ফুলৰ নাম জানিলোঁ আমি। তাৰপিছত কোনটো ফুল কেতিয়া ফুলে এই বিষয়ে জানিলোঁ। তাৰপিছত ক'ত ফুলে, পানীত ফুলা ফুলৰ নাম জানিলোঁ, হয়নে? তাৰপিছত আৰু কি শিকিলোঁ? ৰাতি ফুলা ফুলৰ নাম শিকিলোঁ, হয়নে নাই? এতিয়া এইটো কথা মনত ৰাখিবা দেই, পদুম ফুল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল। ঠিক আছে, এই পদুম ফুল হ'ল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল। এইটো মনত ৰাখিবা। ঠিক আছে।